তো চাওক ইয়াত অলপমান চিলাইটো মোৰ সাইড টানিছিল তো এইখিনি কি কৰিম আকৌ চিলাই মাৰি দিম তো স্বাগতম জনাইছো বন্ধুসকল আজিৰ এটা নতুন ভিডিঅ'ত আজিৰ ভিডিঅ'ত আমি শিকিম যে চাদৰত পাৰি কেনেকুৱা কৰি লগাই তো এইখিনি হল পাৰি আৰু এটো হল চাদৰ আৰু চাদৰটো এয়া দহি বান্ধা হৈছে গোল্ডেন আৰু ব্ল্যাক এডি দহিটো বান্ধা হৈছে আৰু ইয়াত এক্সট্ৰাকে সুতা লগাই দিয়া গৈছে তো এতিয়া আমি কি কৰিম এই যিখিনি পাৰি আছে পাৰিখিনি আমি কাটি ল'ব লাগিব তো পাৰিখিনি কেনেকুৱা কৰি কাটিব লাগে যাতে আমাৰ পাৰিবোৰ নষ্ট নহয় তো সেইটো হিচাপতে পাৰিখিনি কাটি তো এই যেটো লাইন আছে এই যেটো গোল্ডেন লাইন দি আছে এই লাইনটোত আমি পাৰিখিনি কাটিব লাগিব তো এয়া পাৰিখিনি আমাৰ কাটা হল তো এতিয়া আমি মেচিনত বহিব লাগিব আৰু মেচিনত এই পাৰিখিনি এটা জয়েন কৰিব লাগিব তো এতিয়া মই মেচিনত বহিলো আৰু মেচিনত এই যেটো চাদৰটোত পাৰি লগাম তো পাৰিখিনি যিখিনি পাৰি মই কাটিলো তো চাদৰটো সাইডত ৰাখো সাইডত ৰাখি এই যিখিনি পাৰি আছে পাৰিখিনি আমি জয়েন কৰো তো ইয়াত আমাৰ 6টা পাৰি আছে এটা সাইডত 3টাকে লাগিব তো 3টা পাৰি আমি আগতে জয়েন কৰিলো তো পাৰি জয়েন কৰাৰ কাৰণে এই যেবোৰ পাৰি আছে পাৰিৰ যিবিলাক লাইন থাকে এই লাইনবোৰ আমি মিলাই ল'ব লাগিব নহলে দেখাত বেয়া লাগিব তো এটো চাওক এটো জয়েনটো দিলো আৰু এই যেবোৰ লাইন আছে এই লাইনবোৰ মিলাই ল'ব চাওক মোৰ এই লাইনবোৰ ধুনীয়াকে মিলিছে তো পাৰি কেইটা জয়েন হল পাৰি জয়েন হোৱাৰ পাছত এই যেটো চাদৰ আছে তো এই চাদৰৰ এটা সাইডৰ পৰা আমি লগাম কিন্তু ইয়াতে মই আৰু এটা কথা কওঁ বহুত তো কিছুমান চাদৰত কি হয় আমাৰ এই যেটো পাৰি আছে পাৰিটো সৰু হয় তেতিয়া কি হয় আকৌ আমি চিলাইটো খুলি ল'ব লগিয়া হয় খুলি লৈ পলে আকৌ মিলাব লাগে তো যাতে আমাৰ চিলাইটো আকৌ সেকেন্ড টাইম খুলিব নালাগে তাৰ কাৰণে আমি কি কৰিম এটা সাইডৰ পৰা মানে ধৰকচোন ইয়াৰ পৰা আমি পাৰিটো লগাম তো ইয়াৰ পৰা আমি এই পাৰিটো এনে কৰি জুখি লম এটা সাইড আগতে তো এনেকুৱা কৰি জুখি লম জুখি ললে গম পাম যে পাৰিখন আমাৰ কিমানখিনি ডাঙৰ হ'ব কিমানখিনি সৰু হ'ব এটোতো বাৰু যথেষ্টখিনি ডাঙৰ আছে তো কিছুমানৰ কি হয় সৰু হৈ যায় তো তেতিয়া কি আকৌ আমি খুলিব লগিয়া হয় তো এনে কৰি যদি জুখি লও তেতিয়া আৰু আমাৰ পাৰিটো খুলিব নালাগে তো এতিয়া আমি কি কৰিম এতিয়া মই কি কৰিম এই ইয়াৰ পৰা পাৰিটো লগাম আৰু আপোনালোকেও কি কৰিব এইখিনিৰ পৰা পাৰি লগাব আৰু এই যেটো পাৰিৰ মাথা আছে এই মাথাটো এনেকুৱা কৰি ফোল্ড কৰি আকৌ এই সাইডটো এনেকুৱা কৰি ফোল্ড কৰি দিব ফোল্ড কৰি দি এই কোণাটোৰ পৰা ইয়াৰ পৰা এটো বৰাবৰ চিলাই মাৰিব এইখিনিৰ পৰা চিলাই মাৰিব তো এটো আমি এটা বৰাবৰ চিলাই মাৰিম এই সাইডটো এনেকুৱা কৰি ধৰি ফোল্ড কৰি দিম ফোল্ড কৰি এনেকে অলপমান পিহি দিলে এটো সমান হয় তো এই সাইডত আমি এই সাইডটো যেতিয়া চিলাই কৰিম চিলাইটো কমপ্লিট কৰাৰ আগতে ইয়াত আমাৰ কিমানখিনি পাৰি ৰাখিব লাগে হেতু হিচাপত আমি এটো কাটি দিম কাটি দি এই মাথাটো আকৌ ফোল্ড কৰি দিম তো এই কোণাবোৰ ভালদৰে ভিতৰ পেনে সমাই দি ল'ব তো এই সাইডটো আমাৰ হৈ গ'ল তো ইয়াত আমাৰ অলপমান চিলাই সাইড টানিছিল তো সেইখিনি আমি ঠিক কৰিব লাগিব তো চাওক ইয়াত অলপমান চিলাইটো মোৰ সাইড টানিছিল তো এইখিনি কি কৰিম আকৌ চিলাই মাৰি দিম এটো হৈ গ'ল এতিয়া এই মাথাটোৰ পৰা আকৌ আমি চিলাই মাৰিব লাগিব এই সাইডটো সমান কৰি মিলাই লওঁ মিলাই লৈ আকৌ এই সাইডটো এনেকুৱা কৰি সমান কৰি ভিতৰৰ পেনে সমাই দিম সমাই দি ইয়াৰ পৰা আকৌ চিলাই আৰম্ভ কৰিম ইয়াতে কোণাত ৰখাই দি পেলাই আকৌ ইয়াৰ পৰা বৰাবৰ চিলাই মাৰিম এই মাথাবোৰ আমি এনেকুৱা কৰি সমান কৰি পেলাই তো এটো আমাৰ হৈ গ'ল এই সাইডটো চিলাই কমপ্লিট হল তো মই এবাৰ আপোনালোকক দেখাই দি আছো এটো চাওক অলপো কুচ খোৱা নাই তো বহুতে কি কৰে আপোনাৰ চাদৰৰ পাৰি লগোৱাৰ পিছত চাদৰটো আকৌ ৰেষ্ট মাৰিব লগিয়া হয় বা হয়তো টান খাই থাকে কুচ খাই থাকে পাৰিটো
তো এই হিচাপত যদি আপোনালোকে চাদৰৰ পাৰি লগায় কেতিয়াও আপোনালোকৰ চাদৰৰ পাৰি কোচ নাখায় ঠিক আছে তো এই সাইডটো যেনেকুৱা কৰি চিলালো সেকেন্ড আৰু এটা যেটো সাইড আছে সেই সাইডটো এনেকুৱা কৰি চিলাই কৰোঁ তো এটা আমাৰ পাৰিটো চিলাই হৈ গল এই সাইডটো হৈ গল এতিয়া এই যেবোৰ খুঁটা আছে খুঁটাবোৰ আমি ছাতি সমান কৰি দিম কাৰণ এইবোৰ থাকিলে দেখাত বেয়া লাগিব তো এইটো সব মই অলপমান দেখাই দি আছো আপোনালোকক পাৰিটো দেখাত কেনেকুৱা হৈছে তো আপোনালোকে কমেন্ট কৰি জনাব একদম গমে নাপায় একদম সমান হৈছে আৰু এই সাইডটো মই দেখাই দি আছো এটো আৰু এটো সাইডটো আমাৰ লগোৱা হল তো কেনেকুৱা লাগিছে কমেন্ট কৰি জনাব